हेलो गाइज स्वागतम जानाइছোঁ মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগছলৈ। আপোনালোকে হয়তো নিশ্চয় জানেই আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। গতিকে আমি বা আৰু মই মিলি কেইটামান গছপুলি ৰুব লৈছোঁ, তাকে চাওঁ আহক। এইকেইটা হৈছে হাঁচি গছৰ পুলি। যিহেতু গছ থাকিলেহে মানুহ থাকিব, গতিকে সেউজীয়া পৃথিৱীখন বচাই ৰাখিবৰ বাবে আমি প্ৰত্যেকেই প্ৰতিদিনাই এজোপা এজোপা গছ ৰোৱাটো আমাৰ খুবেই দৰকাৰী। কিন্তু কৰ্মক্ষেত্ৰত বা বেলেগ কিবা কাৰণত আমি এনেকৈ ৰুব নোৱাৰোঁ। গতিকে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা চবেই আচলতে এই গছ পুলি ৰোৱাটো খুবেই প্ৰয়োজনীয়। চাওঁচোন আহক। এজোপা ফাৰ্ষ্ট গাঁতটো খান্দি লোৱা হৈছে, তাৰপিছত পুলিটো যাতে লৰচৰ নহয় তাৰ বাবে ধুনীয়াকৈ হেঁচি দিয়া হৈছে মাটিখিনি। এইটো পুলিটো সম্পূৰ্ণকৈ ৰোৱা হৈ গৈছে। গতিকে গৰু ছাগলীয়ে নাখাবৰ বাবে এনেকৈ মাৰিয়ে দি এনেকৈ বেৰা কৰি দিয়া হৈছে। গতিকে আমি জনাটো উচিত যে প্ৰতিজোপা গছে মূল্যৱান ৰুব লাগে, কাৰণ আমাৰ ভৱিষ্যতে মূল্যৱান গছ ৰুলে কিবা বিশেষ কামতো প্ৰয়োজনীয় হ'ব পাৰে। সেয়ে আমি ভাবিলোঁ হাঁচি গছৰ পুলিকে ৰুওঁ। এয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। হয় ফ্ৰেণ্ডছ, অকল যে 5 জুনৰ দিনাই গছ ৰুব লাগিব তেনে কোনো কথা নহয়। আপোনালোকে নিজৰ জন্মদিনটোত একোটা গছপুলি ৰুৱক। লগতে উঠি অহা প্ৰজন্মক শিকাওক যে গছ থাকিলেহে মানুহ থাকিব। গতিকে আমাৰ প্ৰকৃতিখন সুন্দৰ কৰি ৰাখিবলৈ গছ গছনি খুবেই প্ৰয়োজন। গতিকে আপোনালোকে আজিৰ দিনটোত অন্ততঃ এটা হ'লেও গছপুলি ৰুৱক আৰু আনকো ৰুবলৈ কওক। তেতিয়াহে আমাৰ এই পৃথিৱীখন পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত হ'ব পাৰিব। ধন্যবাদ। যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।